আৰু তুমি কয় हेलो गाइस वेलकम टू माय यूट्यूब चैनल एजे ब्लॉग्स আকৌ এটা নতুন ব্লগলৈ আপোনালোক স্বাগতম জনালো তো গাইস আজি হল শুভ নৱমী সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালো তো আজি আমি যাম নলবাৰীত পূজা চাবলৈ যাম মোৰ লগত বা ভিন্দৈ যাব আৰু মুস্তাফা যাব আৰু বেক সাইডত চাব পাৰে মোৰে দাৰাগাঁৱৰ ভিডিঅ' চলি আছে ইয়াতে তো গাইস ব্লগ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি এতিয়া ঘৰৰ পৰা ওলালো এতিয়া গৈ আছো এয়া লগত বাইদেউ ভিন্দো আৰু বাবু গৈ আছে আৰু আগত মুস্তাফা ৰৈ আছে তাক যাওঁতে লৈ যাম তো এই আমি মুস্তাফাহঁতৰ ঘৰ আহি পালোঁ এইজন ৰখি আছে বস্তা খাওয়াত বেয়া নহয় কালি কিমান হাসু খাও কোন গাউরি রুচি হাসু চাউমিন হাসু হা রুচি গাউরি রুচি মোমো বহুত কিবা কাবি মেৱাত তাৰপিছত ৰাতি লেট্ৰিনত কেইবাৰ গৈছা লেট্ৰিনত মই জানা ভিন্দৰে চাৰবাৰ মই একবাৰে গেছো ভিন্দৰে মোক লাগছি ইয়াতে গাইছ খাওয়াত ভাল এইটোতো এক নম্বৰ আজি ঠিক চাই হাম কাৰণ আজি দুটা ভাই লগত আইছি বঢ়িয়া মই বাৰছা নাই বাকি কৰে कदू सुकूरे आसुतिया बातेरे खुकुलाए जाकदा और नामे मोय सोमको গাইছ আমি ৰঙিয়া আহি পালোঁ कपाही सदर और खेमेका आसल खने मते आउ खित जुना कोके मोय सोमको গাইজ আমি নলবাৰী আহি পালোঁ ইয়াতে হাইৱেত অলপ ৰখিছোঁ কাৰণ ৰাস্তা চিনি পোৱা নাছিলোঁ মানুহ এজনক সুধিলোঁ ইয়াতে বাহত ৰখি আছে আৰু আমি বাহিৰত আহি ভিডিঅ' কৰি আছোঁ ৰাস্তাটোত আছে মুস্তাফা তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এক্সিডেণ্ট তো গাইছ ইয়াতে আহি থাকোঁতে এক্সিডেণ্ট দেখিলোঁ চাওক আপোনালোকে তো চাওক আপোনালোকে ইয়াতে এক্সিডেণ্ট হৈছে মানুহ ইয়াতে গাড়ী পৰিছে ইয়াতে গাইছ আমি তাত এক্সিডেণ্ট চাব গৈছিলোঁ তাতে তেলৰ টেংকাৰ এখন পাল্টি হৈছে আমি ৰাস্তা পাৰ হৈ আহিছিলোঁ বাইদেউক ইয়াত এৰি গৈছোঁ গাইজ ইয়াতে জাম লাগিছে আৰু আমি গাড়ীৰ পৰা ওলাই আহিলোঁ আৰু ইহঁতৰ খোৱা আলোচনা ভোক লগা নাই তো আমি এতিয়া পেপা এটা কিনি লৈছোঁ এতিয়া পুৰা পেপা বজাম গাড়ীৰ হৰণ নবজাওঁ আৰু গাইজ আমি নলবাৰী টাউনৰ ভিতৰত আছোঁ আৰু ইয়াত পুৰা যাম পূজাৰ বাবে বজো আৰু বজো শুনছি না ৰাইট চাইড লবি গাইজ আমাৰ এই গৰু ধৰটোক চাওক খালি খাব জানে গুগল মেপ চাবও নাজানে ৰাইট চাইড এইফালে জিয়া 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 বাখনা ঠিক আছে হ'ব lalu cintamu pilih lagat bablu
আমাৰ ইয়াতো শখ লাগিল হোটেল নাপাব ৰ'ল ইয়াত কি নাপা কি খাবি তই গাইজ আমি এতিয়া কচৰি আৰু চাহ খাই আছো মাৰ থচে খাই আছে পুৰা মোৰ হেঙুলীয়া মনে তোমাতে বয়ফ্ৰেণ্ডৰ লগত ঘূৰি আছে পাৰে সেউজীয়া প্ৰেম আৰু ইটাকে মৰম নকৰা আগতে মোক কৈছে আগতে তুমি মই য'ত পইচা চাব যাম পিছে পিছে গৈছিলে মোক দেখা নাপাক লৈ মই তোমাৰ লগত নাক লাগি বহি আছিলে এনেকে সদায় আহি কয় তাক দেখা দি গেল যা নহ'লে সিৰ পৰা নাযায় এতিয়া মোক ভাল নাপাওঁ তুমি সময়ৰ লগত দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া মই দূৰত থাকোঁতে মোক ধুনীয়া আগতে মোৰ কাম বন নাছিল কিবা নাই ঘূৰি গৈছিলো এতিয়া এনে ঘূৰি গৈছি এতিয়া সময় নাই ডিউটিত যোৱা বাৰু এতিয়া সময় থকা সময়খিনি মোক কিয় মৰম নকৰা আগতে ভয় হৈছিল যে এৰি যাব এতিয়া ভয় নাই না এতিয়া ডাইৰেক্ট পাৰ্মানেণ্ট চিৰি এতিয়া দেখোন আই লাভ ইউ নকৰা একবাৰ আই লাভ ইউ কৈছিল খালে তেতিয়া মাছ আহিল মেকআপও করছি একদম যখনই যে গান লাগাই কি লাগাইছি যখনই দিয়া চিৰিয়ে যে কৈছে দেখো তো A few moments later. গাইজ আমি এতিয়া বেলচৰ আহি পালো এতিয়া আমি খোজকাঢ়ি কাঢ়ি গৈ আছো গাড়ী পাৰ্কিং কৰিলো মোৰ বতৰা গাইজ আমি এতিয়া ইয়াত নেমু পানী খাই আছো বহুত গৰম লাগিছে বহুত মানুহ হৈছে ইয়াত খোজকাঢ়ি কাঢ়ি আহিলো ঋষিকেশ শৰ্মা আপোনাক বিচাৰি আপোনাৰ বন্ধুৱে আমাৰ মন্দিৰৰ মূল গেটত গাইজ গৰমত অৱস্থা বেয়া ইয়াতে গৈ থাকোঁতে নষ্টলৰ গোলাপক লগাল পালো সেইটো গাইজ আমি ইয়াতে মহন্ত দা আৰু নষ্টলৰ গোলাপ দাক লগ পালো ভাল লাগিল লগ পাই বহুত মানে তোমাৰ ক'তনো তুমি কোৱা ভাই আমাৰ পূজা না তুমি কোৱা বেলচৰত আহি বিৰাট ভাল লাগিল আৰু তোমালোক লগ পালোঁ আৰু বেছি ভাল লাগিল আৰু আমাৰ ফালৰে হয় বা এটাত নহয় তোমাৰ মোৰ ডিমুত নেকি আৰু মোৰতো এইবাৰ মই কওঁ এইবাৰ তাৰমানে মোৰ লোকেলে পূজা তথাপিতো আৰু আহিয়ে থাকোঁ আৰু ভাত খাব গ'লোঁ আহিলোঁ সেনেকৈ থাকোঁ আৰু তো সকলোকে মানে হেপী পূজা হেপিটো পূজাটো চেচেই বাৰু তথাপিতো আৰু অহা বছৰলৈকে আৰু আহিব যোনে অহা নাই বেলখৰ পূজা চাব তো সেইটোৱে আৰু বঢ়িয়া ঠিক আছে তো গাইজ ইয়াতে মহন্ত দা আৰু গোলাপ দাক লগ পাই বহুত বেছি ভাল লাগিলে এনেকুৱা লাগাই নাই যে আজি আমি ফাৰ্ষ্ট টাইম লগ পাইছোঁ বহুত ফ্ৰী হয় বহুত ফ্ৰীলি আমাৰ লগত কথা পাতিলে তো গাইজ আমি এতিয়া ইয়াৰ পৰা যাব ওলালো বহুত গৰম মন্দিৰত তাৰ বাবে ওলাই আহিলো এতিয়া গৈ থাকো আৰু ইয়াৰ পৰা বাতেৰে শুকুলায় জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে তো গাইজ আমি এতিয়া ইয়াতে কিবা খাব সোমাইছোঁ বহুত ভাগৰ লাগিছে বহুত ভোকো লাগিছে তাৰ বাবে ইয়াতে কিবা খাওঁ খাই পেলাই ঘৰলৈ গৈ থাকোঁ আৰু গাইজ আমি এইখনত আহিছোঁ হোটেল হাইৱে প্লেটাৰ কি পাই চাওঁ বাৰু তো গাইজ আমি এতিয়া বাহিৰত আহি শুই আছোঁ ইয়াতে অৰ্ডাৰ দিলোঁ কিন্তু এই অৰ্ডাৰ এতিয়ালৈ হোৱা নাই বেছি এ চি তলত থাকিব মন নাই কাৰণ অলপ বমিটিক টাইপ ফিল হয় তাৰ বাবে ইয়াতে আহি শুই আছোঁ ভাল লাগিছে ইয়াতে অলপ তো
গাইজ আমি এতিয়া ইয়াত খাব লৈছোঁ ইয়ে অৰ্ডাৰ দিছিলোঁ চিকেন বাটাৰ মছলা আৰু তন্দুৰী ৰুটি এতিয়া পূৰা খাম আৰু দিনটো আকৌ খোৱা নাই ভোক লাগিছে বহুত কেনে গাইজ আমাৰ দিন ইমানে বেয়া খাব লৈছিলোঁ ইয়াত কাৰেণ্ট গুচি গ'ল এতিয়া ফ্লেছ জ্বলাই জ্বলাই খাব লগা হৈছে তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহন তোমাৰে ছবিতে আবিৰ খানো তো গাইজ এয়া মুস্তাফা ঘৰ আহি পালো ই যায় আৰু এতিয়া তাৰো অৱস্থা বেয়া ভাগৰ লাগিছে বোলে তাৰ যা ভাই যা তো গাইজ ফাইনেলি ঘৰ আহি পালো বহুত ভাগৰ লাগিছে আজিলৈ ইমানে আৰু ভিডিঅ'খিনি আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন লগত লগ পাম তেতিয়ালৈ বাই বাই গানতে তুমি অংকিতা দুচকুত